তালৈ গ'লেনো কিবা খেলি মেলি হৈ যাবি। নমস্কাৰ। মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, মাননীয় অধ্যক্ষ মহোদয় ডিঙিৰ গিৰ পেলাই উচ্চ স্বৰত সদনক সম্বোধন কৰিব লগাৰ সামান্য শিষ্টাচাৰখনৰ অভাৱ দেখুওৱা, চকুৰ ৰোগৰ পৰামৰ্শৰে সন্মানীয় সদনক চকুৰ ৰোগৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক অজ্ঞানী বুলি অভিহিত কৰি মাননীয় অধ্যক্ষ মহোদয় নিজে এবাৰ পঢ়াই দিয়াৰ পাছত লোকৰ ব্যক্তিগত গোপনীয়তাৰ ওপৰত ধাৰণা কৰা মাননীয় অধ্যক্ষ মহোদয় বিধেয়ক সদন সমাপ্ত নোহোৱাৰ আগতে মাননীয় অধ্যক্ষ মহোদয় শূন্য জনসংখ্যাৰে গাঁথনিৰে মাননীয় অধ্যক্ষ মহোদয় আজিৰ পবিত্ৰ সদনৰ মজিয়া সন্মানীয় প্ৰতিপক্ষৰ সদস্যসকলৰ যি যুক্তি আৰু মানৱিকতা, সেই মানৱিকতাই স্পষ্ট কৰি দিছে মাননীয় অধ্যক্ষ মহোদয় আজিৰ সন্মানীয় সদনৰ মাতৃভাষা শিক্ষাৰ গুৰুত্বতাৰ কথা। মাননীয় অধ্যক্ষ মহোদয় উপনদীশীল ভাষিক কৰ্তৃত্বই এক নিসংগতাৰ জন্ম দিয়ে, কাৰণ যিটো ভাষা আৰু সংস্কৃতিৰ জৰিয়তে চৌপাশৰ জগতৰ লগত পৰিস্থিতি হয়, বিদেশী ভাষা এটাই সেই সংযোগ বিচ্ছিন্ন কৰি ভাষাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি সকলোবোৰ জাপি দিয়াৰ প্ৰচেষ্টা কৰে। তেনে প্ৰেক্ষাপটতে মাননীয় অধ্যক্ষ মহোদয় প্ৰয়োজনীয়তা অনুভৱ কৰোঁ সবল স্বকীয় ভাষা, কৃষ্টি, সংস্কৃতি, আৰু সেইবাবে সেই কথা চিন্তা চৰ্চা কৰি থাকোঁতে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যগৰাকীয়ে বৰ্তমান সময়ৰ পৰা প্ৰায় 7 ঘণ্টা 40 মিনিট আগতে উত্থাপন কৰা বিধেয়কখনৰ সমৰ্থন জনাই চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত ঢাকাৰ মছলিন, বাংলাৰ কলিকু, বাৰাণসীৰ শাৰী, নাগপুৰৰ ৰেচম মিশ্ৰিত বস্ত্ৰ বিধেয়কত সমাদৃত আছিল, সেই সময়তে কিন্তু মাননীয় অধ্যক্ষ মহোদয় ভাষাৰ অধিগ্ৰহণৰ জৰিয়তে ভাৰতক মাত্ৰ কেঁচামাল ৰপ্তানিকাৰী উপনিৱেশলৈ ৰূপান্তৰিত কৰা আৰু মাননীয় অধ্যক্ষ মহোদয় ভাৰতক এখন বিশাল বজাৰ হিচাপে সৃষ্টি কৰি ভাৰতৰ উদ্যোগ খণ্ডক ধ্বংসৰ গৰাহলৈ লৈ যোৱা হৈছিল। মাননীয় অধ্যক্ষ মহোদয় যি সময়ত আমি ইণ্ডোনেছিয়া, চাইনা অথবা বাংলাদেশৰ বস্ত্ৰবোৰ আপোন বুলি ভাবি লৈছোঁ, সেই সময়ত কিন্তু মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে বিগত 7 ঘণ্টা সময়ৰ ভিতৰত স্পষ্ট কৰি দিয়াটো প্ৰয়োজনীয়তা আছিলে। স্বাধীনতাৰ কালত পাঠ্যক্ৰমৰ এটা বিষয় হিচাপে ইংৰাজী ভাষা শিকাই অহাৰ পাছতো কেইটা উদ্যোগ ভাৰতবৰ্ষত স্থাপন হ'ল। গতিকে বিদেশী ভাষাটোৰ জটিলতাৰ পৰা আঁতৰি প্ৰত্যেকজন ব্যক্তিৰ তেজৰ শিৰাই বৈ অহা মাতৃভাষাৰ যোগেদি শিক্ষা সকলোৱে বুজিব আৰু জানিব পৰাকৈ প্ৰদান কৰি এক মাননীয় অধ্যক্ষ মহোদয়ে উদ্যোগপতিৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ প্ৰশস্ত কৰা আমাৰ লক্ষ্য আৰু উদ্দেশ্য হোৱাৰ বাবে সমৰ্থন জনাইছোঁ আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ। কিয়নো চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ 2021 তথ্য অনুসৰি ভাৰতবৰ্ষৰ 53 মিলিয়ন নিবনুৱাই কৰ্মসংস্থাপনৰ বাবে এটা কাৰ্যালয়ৰ পৰা আন এটা কাৰ্যালয়লৈ দৌৰি ফুৰাৰ প্ৰত্যেকটো খোজৰ মূল্য, তেওঁলোকৰ হাতৰ মোনাটোৰ প্ৰত্যেককেইটা কাগজৰ মূল্য বুজিও বাবে সমৰ্থন জনাইছোঁ আজিৰ পবিত্ৰ সদনৰ মজিয়াত উত্থাপন কৰা বিধেয়কখনৰ। মাননীয় অধ্যক্ষ মহোদয় 20 লাখ কোটি টকাৰ পেকেজেৰে অৰ্থনীতি, আন্তঃগাঁথনি, চাহিদা, জনগাঁথনি ব্যৱস্থা আদিৰে আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা কৰা হৈছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয় বিদেশী ভাষা এটাৰ জৰিয়তে কিদৰে 5 ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন ৰচিব বিচাৰিছে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে, সেই কথা কিন্তু স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিল। আৰু এনেধৰণৰ যুক্তি আৰু এনেধৰণৰ মানসিকতাৰ পৰা সঁচাকৈ অনুভৱ হৈছে তেওঁলোকে কেৱল মাত্ৰ ফেঁচাই দিনত নেদেখাৰ বাবে সূৰ্যকে দোষাৰোপ কৰি থাকিব বিচাৰিলে। মাননীয় অধ্যক্ষ মহোদয়, ভাষাক লৈহে আমাৰ সংস্কৃতিৰ বিকাশ সম্ভৱপৰ। 1940 চনতে কিউবাৰ্ট ফাৰ্নিণ্ডো আৰ্টিজে ট্ৰান্সফাৰেশ্যন শব্দৰ সৃষ্টি কৰি ব্যাখ্যা কৰিছিল যে নিজৰ ভাষা সংস্কৃতি এৰি আনৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিলে পৰিণতিত এক গুৰি গোষ্ঠীহীন ভাষা সংস্কৃতিৰ সৃষ্টি হয়গৈ। গতিকে মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত নিজস্ব ভাষা সংস্কৃতি গ্ৰহণ কৰি বিশ্বৰ কেইখনমান ৰাষ্ট্ৰই সমগ্ৰ বিশ্বতে ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰত দপদপাই আছে, সেই সময়ত মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাষা সংস্কৃতিক ৰক্ষা কৰি মাননীয় অধ্যক্ষ মহোদয় পৰৱৰ্তী প্ৰজন্মৰ বাবে উপযুক্ত ৰূপত উপভোগ কৰিব পৰাকৈ সংৰক্ষিত কৰা আমাৰ উদ্দেশ্য আৰু লক্ষ্য হোৱাৰ বাবে সমৰ্থন জনাইছোঁ আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ। নিশ্চিত ৰূপে সময়ৰ প্ৰয়োজন হ'ব, কিন্তু মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে যদি সহায় কৰে, মাননীয় অধ্যক্ষ মহোদয় আপুনি যদি সহায় কৰে, মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ 138 মিলিয়ন মানুহে যদি সহায় কৰে, তেতিয়া নিশ্চিতভাৱে সহায় হ'ব। দেৰি হ'ব কিন্তু ভাল হ'ব। মাননীয় অধ্যক্ষ মহোদয়, অৰ্থনীতিৰ কিতাপত পঢ়ি থকা ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ। এই উন্নয়নশীল ধাৰণাটোৰ পৰা ভাৰতবৰ্ষ কেতিয়া উন্নত ৰাষ্ট্ৰলৈ পৰিণত হ'ব, সেই ধাৰণাটোৱে বাৰে বাৰে আমাক
আমনি কৰি থাকে। মাননীয় অধ্যক্ষ মহোদয়, উপনিবেশিক শাসনৰ অন্ত পৰাৰ পাছত স্বাধীনতাৰ কালত আমি দেখিবলৈ পালোঁ কৃষিৰ ক্ষেত্ৰত সেউজ বিপ্লৱ। মাননীয় অধ্যক্ষ মহোদয়ে উদ্যোগিক ক্ষেত্ৰত মহা পৰিৱৰ্তনৰ বাবে LPG নীতি গ্ৰহণ কৰা হ'ল। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, ভাষাৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ পৰিৱৰ্তনমূলক আঁচনি প্ৰত্যক্ষ কৰা হোৱা নাই। গতিকে আজি পবিত্ৰ সদনৰ মজিয়াত এনে এখন আঁচনি প্ৰণয়নৰ দৰকাৰ, যাৰ জৰিয়তে মাননীয় অধ্যক্ষ মহোদয় ভাষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনি মাননীয় অধ্যক্ষ মহোদয়ে আমাৰ উদ্যোগ, আমি আমাৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিম। সেই মহা আন্দোলন আজি পবিত্ৰ সদনৰ পৰাই আৰম্ভ হওক। মাননীয় অধ্যক্ষ মহোদয়, কেৱল কবিগুৰুৰ এষাৰ বাক্যৰে শেষ কৰিবলৈ পালে ভাল পাওঁ। মাননীয় অধ্যক্ষ মহোদয়, জ্ঞান, শক্তি আৰু প্ৰেম য'তে থাকে সেই আনন্দৰ তীৰ্থ হয়, আৰু সেই আনন্দৰ তীৰ্থ হিচাপে প্ৰত্যেকখন শিক্ষানুষ্ঠানক গঢ়ি তোলাৰ দায়িত্ব আজি যুৱ প্ৰজন্মৰ এক শৈক্ষিক পৰিকল্পনা আৰু এক ভাষা বিষয়ক মহা আন্দোলনৰ। সেই কথা শুদ্ধ অন্তঃকৰণেৰে বিশ্বাস কৰোঁ বাবে পুনৰবাৰ সমৰ্থন জনাইছোঁ আজি সন্মানিত সদনত উত্থাপন কৰা বিধেয়কখনত। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য।